নমস্কাৰ, নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আমাৰ মাধৱদেৱ নগৰৰ ওচৰতে থকা ডালবস্তিত আহি আছোঁ। এটা সৰু ভিডিঅ' দিম, তাৰ কাৰণে মই কি বস্তু আছে ইয়াতে আমাৰ ডালবস্তিত আপোনালোকক দেখুৱাই যাম। চাওক, এই আমাৰ ডালবস্তিৰ পাহাৰখন ইয়াতে কিমান চেগুন গাছ, কিমান গাছ ইয়াতে বিভিন্ন ধৰণৰ। চাওক, আমাৰ এই ডালবস্তিত কিমান ধুনীয়া চেগুন গাছ গছনিৰে ভৰা হৈ আছে। চাওকচোন আপোনালোকে কিমান ধুনীয়াকৈ চাই থাকক, বঢ়িয়া কৰি চাই থাকিব আপোনালোকে। আৰু বহুতো আপোনালোকক দেখুৱাই আছোঁ। মোৰ লগত কেইজনমান ভাইটিও আহিছে। আজি পিকনিকো হ'ব এটা সৰু সুৰা, আৰু আমি বহুত ভিডিঅ' এটা বনাই থাকিম আমাৰ পাহাৰত। আপোনালোকে চাই থাকিব, বহুত বস্তু দেখা পাব আজি। চাওক, ইমান ধুনীয়া লাগি আছে, বাপৰে বাপ। ইয়াতে ডালবস্তিৰ দৰে জেগা নায়ে ক'ব গ'লে। ইমান ধুনীয়া জেগা, ইয়াতে পিকনিক খাব বৰ মজা হয়। মাজে মাজে ৰবিবাৰে ইয়াতে যদি আমি আহোঁ, বঢ়িয়া জেগা। আপোনালোকক আৰু ধুনীয়া জেগা দেখুৱাই আছোঁ মই, আপোনালোকে চাই থাকিব। বা বৰ ধুনীয়া জেগা দেখিছে নে? ফাইভ ষ্টাৰ নেকি? ৰেডিচন ব্লু নেকি? বা ইয়াতে বাহিৰৰ মানুহ আহে, ইয়াতে থাকেনে? বাহিৰৰ মানুহ থাকে। খাওয়াৰ ভিতৰত চব পাই আৰু বা বঢ়িয়া লাগি আছে। দেখিছেনে? বাছ, এইটো বাবুলা আপোনালোকক দেখুৱাই আছোঁ কি ধুনীয়া 5 ষ্টাৰ হোটেল। আপোনালোকে কেতিয়াবা আহিলে তাতে থাকিব পাৰিব, খাব পাৰিব বঢ়িয়া কৰি। আপোনালোকে এইখিনি দেখুৱাইছোঁ, আৰু বহুত বস্তু দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু এইফালে বাবা দীপুৰ বিল নেকি সেইখন? সেইখন দীপুৰ বিল নেকি? তাতে বহুত ভালে বহুত বঢ়িয়াকৈ দেখা পায়। সেইফালে পামহি নেকি সেইখন? পামহিত এইপিনে যাব পাৰি। লবৰ বাগান তাতে যাম। লবৰ বাগান আমি তাকে যাম এতিয়া। ঠিক আছে বাৰু। ৰাইজক মই সকলোকে দেখুৱালোঁ। আপোনালোকে পামহিটো এবাৰ একে আহিলে পামহি চাব পাৰিব, দীপুৰ বিলো চাব পাৰিব। চব বস্তু ইয়াতে দেখা পাব। লবৰ বাগান দেখিব পাব, আৰু চেগুন গছ কিমান ধুনীয়া বস্তু ইয়াতে দেখা পাব। আপোনালোকে ৰবিবাৰলৈ আহিব ইয়াতে। হাই গাইজ, ইমান জংঘলত আপোনালোকক ভিডিঅ' মই কৰিব আহিছোঁ, আপোনালোকে চাই থাকিব। এই জংঘলে আহিছোঁ, দেখিছেনে? ইয়াতে বাঘো আছে। ইয়াতে বাঘুৰ ভিতৰে আমি আহি আছোঁ জংঘলত, বাঘুৰ জংঘলত। চাওকচোন আপোনালোকে ভাল ধুনীয়াকৈ চাই থাকিব। এই জংঘল চাব, ইয়াতে বাঘ থাকে। ৰাতি বাঘে হাগিছেও ইয়াতে, আজি মই দেখা পালোঁ। ধুনীয়া কৰি এই জংঘলত আমি আহিছোঁ। ভয়ে লাগি আছে মোৰ বাঘ আহে বুলি, তথাপিও আপোনালোকৰ কাৰণে মই এই জংঘলত আহি আছোঁ। আপোনালোকে ভালকৈ চাব, ধুনীয়া কৰি চাব। বাবা আছোঁ ইফালে চাওঁ, আৰু ইয়াতে বাঘে হাগছি, মই দেখা পাইছোঁ বাঘে হাগা। আছোঁ আৰু অলপ আগুৱাই কি ধুনীয়া বাবা এটা ইচ্ছে ওপৰত উঠিব বা কি ধুনীয়া লাগি আছে ইয়াতে। এই বাবা দীপুৰ বিল খানি পিনে বঢ়িয়াকৈ লাগে। এইফালে আছোন কিমান ধুনীয়া দেখিছে নাই? কিবা গুৱাহাটী মহানগৰখন গোটেই দেখা পাই পৰাই। অভাৰ ব্ৰিজখনো দেখা পায় নেকি এবাৰ? বা অভাৰ ব্ৰিজখনো পাইতো। বা বঢ়িয়া লাগি আছে। এইখন জালুকবাৰী অভাৰ ব্ৰিজ। বা এই আৰু আহিব লাগিব, মই কোনোদিন অহা নাই ইয়াতে, আজি আহিছোঁ। বা বঢ়িয়া লাগিছে। আৰু এই জংঘলত 3বাৰ কৰি ইয়াতে মানুহক বাঘে ধৰিছে, লাষ্টত মানুহজন মৃত্যু হৈছে মেডিকেলত। আপোনালোকে চাওক, সেইখিনি জেগা মই আপোনালোকক দেখুৱাব আহিছোঁ। এবার যাচ্ছ আমি গাছ লবর বাগান, এই চেগুন বাগান। এই চাওক, এতিয়া চেগুন বাগান, এইখন হ'ল চেগুন বাগান। এতিয়া আমি লবৰ বাগানত যাম, আপোনালোকক দেখুৱাই থাকিম। এইটো বাঘৰ খুলিটো দেখা দিম। কোনটো বাগৰ? সেইটো কোনো আমি যাই আছোঁ বাবুলা। লাঠি এডাল ল দিম পল। হিমাংশু তাকো হিমাংশু ইফালে ইগলাত বহে। চাওক, এইটো এটা বাঘৰ খুলি। ইয়াতে বাঘে গধূলি আহি ইয়াতে বহে, এইখিনিতে বহি থাকে বাঘে আহি। এইটো বাঘৰ ঘুলি। চাওকচোন কেনেকুৱাকৈ গাঁত বনে। এইটো ঘুলিত হেৰিত শিলৰ মাজত আছে। সেই শিলৰ মাজত দেখিছেনে? বাঘ থাকিব পাৰে কেনেকৈ ঘুলিত আছে।
এতিয়া বৰ্তমান বাঘ দেখা নাই, আছে বাঘ। চাওক ধুনীয়াকৈ চাই থাকক, আৰু বহুতো আপোনাক দেখুৱাই থাকিম। ৰবৰ বাগান দেখুৱাম, চাওক এই চেগুন বাগান, ইয়াতে বাঘ থাকে। ইয়াতে বাবুল দা এইটো এটা, এইটো খুলি দেখিছেনে, এইটো খুলি বাঘৰ খুলি আপোনালোকক দেখুৱাইছোঁ। এনেকুৱাকৈ বাঘৰ খুলি আমিতো কোনোদিন দেখা নাই, আপোনালোকক আজি মই দেখুৱাইছোঁ। এইটো বাঘৰ খুলি, ডাঙৰ শিলৰ মাজতে আছে খুলিটো। ৰাতি হ'লে টোপনি মাৰে আৰু দিনত ঘূৰি ফুৰে। বাবা এতিয়া আমি ক'ত যাই পাম? লগৰ বাগান। আৰু এই মানুহে এই জংঘলত কি কৰি আছে? ঘাঁহ কাটি আছে গৰুক গেলি। বা ভয়ো কৰা নাই বাঘৰ জেগা। বাবুল দা পাহাৰীয়া মানুহ ন এইবিলাক? কি মানুহ বিলাক? পাহাৰীয়া মানুহ। বা আমি কি জেগা পালো হেৰি? এতিয়া লাহে লাহে আমি বৰাগাঁৱৰ ইফালে যাই কিনে তলত নামিম লগৰ বাগান। আমি যে লগৰ বাগান পাম যায়। বাপৰে আজি আহিছো দেই, বঢ়িয়া জেগাত আহিছো আজি। এইটো চেগুন বাগান, চেগুনে এইবিলাক চব ফৰেষ্টৰ হয়। ফৰেষ্ট জেগাখিনি এইকাৰণে বাঘ থাকে ইয়াতে। বাইদেউ আপোনালোক কি কৰিব আহিছে ইয়াতে? হৰি কি কৰে হৰি? ভাত বনাব? কি কৰিব হৰি? বিক্ৰী কৰিব? আপুনি বিক্ৰী কৰি চাউল কিনি আনে? ঠিকে আছে। আপোনালোকে বহুতো কষ্ট কৰে আপোনালোকে পাহাৰত। মই ভিডিঅ' কৰি আছোঁ ৰ'বক, আপোনালোকৰ এইগিলাখান দেখুৱাবৰ কাৰণে ৰাইজক দেখুৱাম। আপোনালোকে যে ইমান কষ্ট কৰে বাগানত, এই লবাৰ বাগানত, এই চেগুন বাগানত কষ্ট কৰি খৰি বিক্ৰী কৰে, চাউল কিনে। সেইকাৰণে খৰি ভাত বনাই, সেনেকৈ খৰি দি কেতিয়াবা ভাতো বিক্ৰী কৰি চাউলো আনে, সেনেকৈ চলি আছে। ঠিক আছে বাৰু, আৰু এতিয়া আমি লবৰ বাগান যাম। বাইদেউ তাকে যাবি নেকি? ঠিক আছে। আপোনাৰ ঘৰ ইয়াতে নেকি? দিয়া খুব ভাল। মিয়া বস্তি স্কুল দ্বাৰা স্কুল দ্বাৰা গম পাইছো। বাপুজি স্কুলত তাত যাব নেকি? আৰু বাপুজি স্কুলকো যাম, সেই জেগা আৰু চাম। আজি এইখিনি জেগা চালোঁ আৰু দেখুৱাই আছোঁ ৰাইজক, কিমান ধুনীয়া জেগা। বাঘো ওলাই না? বাঘ কেতিয়া ওলাই? মানুহটো একো নকৰে? ঠিক আছে। এতিয়া আহাচোন, আমি এতিয়া এই সৰু ৰাস্তা দি লগৰ বাগানত যাম। যাই আছোঁ এতিয়া, আপোনালোকক দেখুৱাম মই কিমান লগৰ বাগানত কি আছে, কেনেকুৱা। ৰবৰে গছ আছে নে বাইদেউ? মই কোনোদিন অহা নাই ইয়াতে। আজি মই ভিডিঅ' কৰি ৰাইজক দেখুৱাম বুলি মই আজি আহিছোঁ জংঘলত। বাইদেউ আপোনালোকো আহক আমাৰ লগত। ভয়ে লাগে বাঘৰ কাৰণে, ভয় লাগে। ভয় লাগে, মই সেইকাৰণে ভাইটিহঁতক লগত লৈ আহিছোঁ। ভয় লাগে। চাওকচোন আপোনালোকে কিমান ধুনীয়া জংঘলৰ মাজেদি বাইদেউহঁতে কাম কৰে, খৰি কাটে কষ্ট কৰি, কি ধুনীয়া খায়। কি কৰিব, উপায় নাই। আৰু এই জংঘল বাঘে সদায় বোলে 4টা বজাতে ওলায়। চাই থাকক আপোনালোক, আৰু দেখুৱাম মই এতিয়া লবৰ বাগান। বা মোৰ লগত এই ভাইটিজন আছে আমাৰ স্কুলৰে, মোক বহুতো সহায় কৰি দিছে। দেখিছেনে, এই ফল পাৰি দি আছে মোক। আপোনালোকক মই দেখুৱাম এই ফল, কি চকলেটৰ দৰে ফল এইটো। বঢ়িয়া ফল, বা ধুনীয়া ফল পাৰিছে বাবা। আৰু এটা চাইচোন, চেষ্টা কৰি পাৰ যদি, ধুনীয়া ফল। বা ধুনীয়া কৰি ফল পাৰি আছে বা চব কিমান কষ্ট কৰি ফল পাৰি আছে দেখিছেনে, বঢ়িয়া কৰি। বাছ আৰু আহিছে, বাছ দুজনে পাৰিব ধৰিছে দেখিছেনে। বাছ বঢ়িয়া ফল পাইছোঁ, বাছ দেখিছেনে, এইটো কি ধুনীয়া ফল।
দেখিছে এই ফল এইটো গাছ এইটো এইটো এটা বা ধুনীয়া কৰি পাৰি আছে বা হ'ব 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 আমি এই স্কুলতো মই দেখুৱাব লাগিব এইটো ফল দেখিছেনে আপোনালোকে কি ধুনীয়া ফল এইটো ফল দেখিছে আপোনালোকে কিমান ধুনীয়া এইটো চকলেটৰ ফল এইটো ফল আপোনালোকক মই দেখুৱাম কেতিয়াবা সুবিধা পালে লৈও আহিম ইয়াতে পাহাৰত আপোনালোক চাব ভাঙি দেখুৱাইছোঁ তেতিয়া আপোনালোকৰ চকলেট গোন্ধ কৰে এতিয়া আমি লৈ যাম ঘৰত লৈ যাম যাই চাম আৰু টেষ্ট কৰি কেনেকুৱা লাগে যদি ভাল লাগে আপোনালোকক কেতিয়াবা আকৌ লৈ আহি এটা খুৱাম ঠিক আছে বাবুলা কি হয় এইটো কি চকলেটৰ দৰে এখন বস্তু ভাঙি চালোঁ যে কি ধুনীয়া বা চকলেট বাছ ওলাইছে হয় নেকি ভাঙি চালোঁ চকলেটটো দৰে মইতো চিনি নাপাওঁ বস্তুটো বঢ়িয়া লাগে বাছ চকলেট বনাই নেকি এবাৰাই হয় বাদাই গোন্ধটো চকলেটৰ দৰে বা ধুনীয়া গোন্ধ হয় এটা লৈ যাব লাগিব এই গাছডাল সেইডাল ভালকৈ বাবা দেখুৱাই দিছোঁ মোৰ এই গাছডাল এইটো চকলেটৰে গাছ হ'ব চিনি নাপাওঁ না পাৰক দুই এটা পাৰিব লাগিব বাৰু যাওঁতে পাৰি লৈ যাওঁ দেই বাবা বাগান এইটো এটা চেগুন বাগান ইয়াৰ পৰা আমি এতিয়া লবৰ বাগানত যাম তাতে এটা নিজৰাও আছে গৰু বোলে পানী খায় সেইটো আপোনালোকক দেখুৱাই থাকিম এতিয়া আমি যাই আছোঁ লবৰ বাগানত এতিয়া আমি চেগুন বাগান পাৰ হোৱাই নাই ইমান ডাঙৰ বাগান চেগুনৰ এতিয়া আমি যাই আছোঁ লবৰ বাগানত গ'লে আমি পোৱা নাই লবৰ বাগান পাম আৰু এতিয়া তাতে এটা নিজৰো আছে গৰু বোলে পানী খায় সেইবিলাকো আপোনালোকক দেখুৱাম এতিয়া আমি যায়ে আছোঁ আৰু পাৰ হোৱাই নাই ইমান ডাঙৰ বাগান চেগুনৰ যায়ে আছোঁ চাৰিজন আমি যায়ে আছোঁ বাইদেউহঁতো খৰি কাটি আছে ভয় লগা নাই কিন্তু বাইদেউহঁত আছেনে আমাৰ লগত খৰি কাটি আছে আমাৰ ভয় লগা নাই এতিয়া পূৰা সাহস আহি গৈছে আমাৰ এতিয়া আমাৰ ভয় নালাগে বাইদেউহঁতে খৰি কাটি আছে এতিয়া যাই আছোঁ লবৰ বাগানত পাম আৰু বেছি দূৰ নাই আৰু মই আপোনালোকক দেখুৱাই আছোঁ কিমান ধুনীয়া চেগুন বাগানৰ মাজত মই আছোঁ আপোনালোকে আকৌ এবাৰ ধুনীয়া কৰি চাওক চেগুন বাগানখন ধুনীয়া কৰি চাওক মই আৰু একবাৰ দেখুৱাইছোঁ আপোনালোকক ইমান ধুনীয়া মই যাবৰ মন নাই আজি ইয়াতে থাকিম বুলি ভাবিছোঁ আজি দুপৰীয়া গধূলি যাম বুলি ভাবিছোঁ ইয়াৰ পৰাই ইমান ধুনীয়া বাগান আহক ভাইটি আহাচোন আৰু যাওঁ কিমান দূৰ যাব পাৰোঁ বাগানখন আৰু চাওঁ চেগুন বাগান লাষ্ট চেগুন বাগান সেইখিনি আপোনালোকক দেখুৱালোঁ ধুনীয়া কৰি খাব পাৰি কি ধুনীয়া চাফা পাহাৰ বুলি ক'ব নোৱাৰি ইমান ধুনীয়া পৰিষ্কাৰ কৰি ৰাখি থৈ দিছে ফৰেষ্টে ধুনীয়া একেবাৰে ইয়াতে পিকনিক খাব পাৰি ধুনীয়া কৰি ৰাখিছে জেগাখিনি ধুনীয়া কৰি চাওক ধুনীয়া কৰি চাওক আপোনালোকে কি ধুনীয়া বাগান চাই থাককচোন আমি এতিয়া জংঘলে লগৰ বাগানত যাই আছোঁ এতিয়া নিজৰা পাম এটা পালোঁ আপোনালোকে দেখুৱাই আছোঁ চাওকচোন আপোনালোকে কি জংঘলত আমি আজি আপোনালোকক দেখুৱাৰ কাৰণে আহি আছোঁ চাওকচোন এইখিনি জংঘলত মই শুনিছোঁ মস্ত ডাঙৰ ফিটি কাপোৰ থাকে বোলে দীঘল একেবাৰে আৰু এইখিনি ছাগল খাইছে বাঘে চাওকচোন আপোনালোক দেখুৱালোঁ এইখিনি দেখিছেনে এই বাঘে ছাগল খাইছে এইটো আপোনাক দেখুৱাইছোঁ এই লোমবিলাক পৰি আছে আজিয়ে খাইছে এইবিলাক আজিয়ে খাইছে দেখিছেনে এই লোম বাঘে খাইছে চাওক এইটো চাওক আপোনালোকে এইটো নিজৰাত আপোনালোকে চাওক হেৰি ইয়াতে মানুহো পানী খায় বাঘেও পানী খায় আৰু গৰু পানী খায় দেখিছেনে আপোনালোকে এই নিজৰাটো ইয়াতে গৰু পানী খায় মানুহে পানী খায় আৰু বাঘেও পানী খায় ৰাতি হ'লে যে বাঘ আহি ইয়াতে পানী খাই যায় আৰু 4টা বজাত খায় পানী মই গম পাইছোঁ সকলোৱে সুধিছোঁ ইয়াতে 4টা বজাত আহি ইয়াতে বাঘে পানী খাই গুচি যায় খাই পেলায় এই চাওক এই লবৰ বাগান আহি পালোঁ আমি এতিয়া আপোনালোক দেখুৱাই আছোঁ কি ধুনীয়াকৈ লবৰ বাগান এই আমাৰ ডালবস্তি পাহাৰত কি ধুনীয়া লবৰ বাগান আছে 320 বিঘা মাটিত লবৰ বাগান কৰা হৈছে 320 বিঘা মাটিত এটা লবৰ বাগান আছে আপুনি চাই থাকক কি ধুনীয়া ফৰেষ্টৰ বাগান এখন ফৰেষ্ট চাওকচোন ইয়াৰ পৰা এইবিলাক কাটি নোহোৱা কৰি পেলাইছে মানুহবিলাকে
এই লবৰ বনাইছে নেকি কাটি কাটি আঠাবিলাক লবৰ বনাই এই মানুহবিলাক চব কেনেকৈ কাটি পেলাইছে দেখিছেনে বেয়াই লাগিছে মোক গাছডাল দেখিছেনে এই লবৰ কেনেকৈ কাটিছে কি ধুনীয়া লবৰ গাছ এইটো এটা পুলি পালোঁ মই বাগানৰ ইয়াতে লবৰ বাগানত আহোঁতে এটা গছৰ পুলি পালোঁ লবৰ গছ চাওকচোন ইমান ধুনীয়া পুলিটো কেনেকৈ হয় আপোনাক দেখুৱালোঁ চাই থাকক আপোনালোকে ভালদৰে চাই থাকক এইবিলাক লবৰ বাগান কিমান জাগা আছে লবৰ বাগান কিমান ধুনীয়া লাগি আছে এইবিলাক গাছ কাটি কাটি নোহোৱা কৰি পেলালে এই লগৰ বাগানৰ চাওকচোন এই কেনেকৈ কৰি পেলাইছে গাছ বাবুল দাক থাকবা দিনা দূৰত থাক এইটো ৰাখিছে এই এনেকৈ লোহা বান্ধি বান্ধি বটল ৰাখে আঠাটো বৈ বৈ আহিলে ইয়াতে লবৰ বনায় এনেকৈ ৰাখিছে চাওকচোন আপোনালোকে মই আপোনাক দেখুৱাই আছোঁ এনেকৈ বান্ধি ৰাখে লবৰ গছত ইয়াতে আঠা পৰে বটল বহাই থয় আঠা পৰিলে কাটা পৰে আঠা পৰিলে ইয়াতে লবৰ হয় এই এটা বটল থৈ দে এইটো এনেকৈ বান্ধি ৰাখিছে দেখিছেনে কিমান ধুনীয়া গাছডাল নষ্ট কৰি পেলাইছে দেখিছে এইবিলাক এৰি পেলাইছে চব এৰাই পেলাইছে ইমান ধুনীয়া জেগাত আহিছোঁ আজি আমাৰ ডাল বস্তিত মাধৱদেৱনগৰ ডাল বস্তিত ইমান ধুনীয়া জেগা আছে আপোনালোকে ইয়াতে মই আহিছোঁ যদিও মই পাহাৰৰ নালাগে নাই গাঁৱৰ জেগা যেন লাগিছে ইমান ধুনীয়া জেগা ইয়াতে ভয় নাই এতিয়া বাঘৰ কাৰণেও ভয় কৰা নাই মই ইমান ধুনীয়া জেগা ভাল লাগি আছে চাই ভাল লাগে আপোনালোকে পাৰিলে কেতিয়াবা আহিবা আৰু মোকো লগ ধৰিব কেতিয়াবা আহিলে ইয়াতে আমি আমাৰ ভাইটিহঁতক মই লগত লৈ আহিম আপোনালোকে চাব পাৰিব কেতিয়াবা এইখন লবৰ বাগান ধুনীয়াকৈ চাওক আপোনালোকে আৰু একবাৰ চাওক এই আৰু আছে লবৰ বাগান এই লাষ্ট লবৰ বাগান আপোনালোকক আৰু একবাৰ দেখুৱাইছোঁ আমি কিমান ধুনীয়া লাগি আছে মই এতিয়া নেদেখুৱাকৈ আপোনালোক থাকিবই নোৱাৰোঁ এনেকুৱাকৈ লাগি আছে যে ইমান ধুনীয়া পৰিৱেশ কৰি ৰাখিছে যে এইখন বাগান লবৰ বাগান আমাৰ এই ডাল বস্তিত এই যে ইমান ধুনীয়া আছে কোনো ক'বই নোৱাৰে আমিহে আজি গম পালোঁ আমি এতিয়া অলপমান এই পাছত আমি টিফিন এটা কৰিম কৰি খাই আমি ঘৰত গুচি যাম এইটো আমাৰ লবৰ বাগানৰ মাজতে পিকনিক প্লেচ আছে এটা আমি এতিয়া খাম আৰম্ভ কৰিম খাবা কি ধুনীয়া কৰি ইয়াতে পিকনিক কৰি খাব পাৰি মানুহে সকলো আহে মাজে মাজে দেওবাৰে আহে সৰু ল'ৰা ছোৱালীবিলাকে এটা আহে দেওবাৰে বঢ়িয়াকৈ বহে আৰু খোৱা লোৱা কৰি গুচি যায় বাগানৰ পৰা আহি এইটো এটা গুহাৰ ভিতৰত শিৱৰ মূৰ্তি আছে চাওক কিমান ধুনীয়াকৈ এই গুহাৰ ভিতৰত শিৱৰ মূৰ্তি এটা ৰাখি থৈছে কি মানুহে ইয়াতে আহি পূজা কৰে মই লবৰ বাগানত আহি তাকে মই একবাৰ আপোনাক দেখুৱাম বুলি ভাবিলোঁ সেই যে শিৱৰ মূৰ্তি গুহাৰ ভিতৰত সকলো ৰাইজে মাজে মাজে আহি ইয়াতে পূজা কৰে ডালবস্তিত আমি উপস্থিত হৈ আছোঁ আমি ভাইটিহঁতৰ লগত চাওকচোন কি ধুনীয়াকৈ এই অভাৰব্ৰিজখন আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ অভাৰব্ৰিজখন দেখা পায় আৰু চব গুৱাহাটী চবখিনি জেগাই ইয়াতে পৰা উত্তৰ পাৰৰ পৰা চব বস্তু দেখা পায় ইয়াতে বিল্ডিংবিলাক উত্তৰ পাৰৰ আৰু আমাৰ জালুকবাৰী সকলো বস্তু ইয়াৰ পৰা দেখা পায় এই চাওক এইটো ব্ৰহ্মপুত্ৰ নদী অভাৰব্ৰিজ গাড়ী চলি আছে পিনে ইয়াৰ পৰা কিমান ধুনীয়াকৈ দেখা পায় চাওক আপোনালোকে চাই থাকক আপোনালোকে কিমান ধুনীয়া পৰিৱেশ ইয়াৰ পৰাই এই আমাৰ এই ডাল বস্তিৰ পৰাই মাধৱদেৱনগৰৰ ডাল বস্তিত আহি এটা ভিডিঅ' কৰিলোঁ সেইটো হ'ল চেগুন বাগান আৰু লবৰ বাগানৰ আপোনালোকে যদি চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব